হৈছিল আজি ইয়াতে? মই তাৰমানে গাড়ীখন আনিছিলোঁ, এই চলি তিনিটা আছিল। তাৰপিছত মই এনেকুৱা হ'ল, মই এনে কৈছোঁ ফুৰিম বুলি, কৈছোঁ ফুৰিবলৈ আহিলোঁ। ফুৰিবলৈ আহি পেলাই তাৰপিছত মোৰ এনেকুৱা হ'ল, গাড়ীখন তাৰমানে এখন গাড়ী পাছফালৰ পৰা আহি আছে পিছফালৰপৰাই। মই বেক কৰিছিলোঁ, যেতিয়া বেক কৰিলোঁ, বেক কৰাৰ পাছত তাৰমানে গাড়ীখন তাৰমানে বেছি ছাইড দিওঁতে এটা খাল আছে, খালটোত তাৰমানে পৰি গ'ল গাড়ীখন। জাগাখিনিৰ নাম কি এইটো? অস্থায়ীকৈ হালি পৰি গৈছে। চলিকেইটাক লগে লগে ওলাই গৈছে নিজে। তাত গাড়ীখন পানীত ভাহি গ'ল নহয়, পানী সোমোৱা নাছিল, ভাহি থাকিল। তাৰপৰা অলপমান দূৰত যায় তাৰমানে ডুবি গ'ল। তাৰপিছত আৰু মানুহবিলাক আহিল, ৰাইজ আহিল, আহি পেলাই আৰু উদ্ধাৰ কৰিলে। জাগাখিনিৰ নাম কি এইটো? সেইখিনি জাগা কেৰপাভিটা বুলি কয়। কোনটো জিলাৰ হয় এইটো? কেৰপাভিটা নহয়, উমানন্দ কয়। এটা ওদালগুৰি ডিষ্ট্ৰিক্ট। এতিয়া গাড়ী ক'ত আছে এতিয়া? উঠাব পাৰিছে গাড়ীটো? গাড়ীখন আছে, উঠাব পাৰিছে এতিয়া? উঠাইছে, উঠাই লৈ গৈছে। গাড়ীৰ কি কি ক্ষতি হৈছে এনে? গাড়ীৰ ক্ষতি মানে গ্লাছ চাছ কিবা ভাঙিছে, অলপ ক্ষতি হৈছে অলপমান তাৰমানে পৰাওঁতে। ইঞ্জিনত পানী সোমাইছে নেকি? ইঞ্জিনত পানী সোমাইছে। ঠিক আছে। পিছফালৰ পৰা দিয়া, পিছফালৰ পৰা নিৰঞ্জন নামটো ক'ত? ড্ৰাইভাৰ ক'ত? ড্ৰাইভাৰ নাই। গাড়ী শেষ কৰিলে টানিলে পাৰিব। মানুহ কেইজন আছিল?